हेलो गाइस की खबर आशा करूँ सकलोरे ভাল চাগে মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকক দেখুৱাম এটা বস্তু মোৰ স্কুল আৰু কলেজৰ দিনতে আপোনালোকক দেখাম আজি বস্তু এটা চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। এইবিলাক আছিলে মোৰ কলেজৰ দিনতে স্কুলৰ দিনতে পঢ়া আছিলে গ্ৰিটিংছ কাৰ্ড। ভাল লাগে এইবিলাক থৈ দিছিলোঁ এনেকৈ আৰু ক'ৰবাত থাকিলে এইবিলাক আছিলে মাৰ ঘৰে এনেকৈ সজাই থৈছিলোঁ আৰু এইবিলাক ক'ৰবাত গ'ল আছে ক'ৰবাত চাগে সেনেকৈ এইবিলাক ভাল লাগে এইবিলাক চাই এনেই দেখিলে। আৰু এটা দেখাম বস্তু দেই চাব আৰু আছে এখন ফটো এখন আছিলে যোৰহাটত যেতিয়া মই হোষ্টেলত পঢ়ি আছিলোঁ সৰস্বতী পূজাত মৰা আছিলে ফটোখন এখন আৰু এইবিলাক এনেদৰে সজাই থৈছোঁ। আৰু এখন আছে একদম সৰু কালতে থকা দেখাই আছে আপোনালোকক এখন আছিলে একদম সৰু কালতে মৰা এয়া দেখিলে ভাল লাগে এনেদৰে সজাই থ'লে। আৰু দেখাই যাম আপোনালোকক আৰু এটা দেখাম এইটো আছিলে আমাৰ দাদা হয় যেতিয়া চাকৰি পাইছিলে তেতিয়া অলপ সৰু আছিলেতো এইখন। তাৰপিছত আৰু এটা আছে এইটো দাদা আৰু ভাইটি ফটো এখন আছে দেখাম এইটো ভাইটি হয়। এয়াই আৰু এনেদৰে থৈছে এইটো মায়ে এনেদৰে সজাই থৈ দিছে ভাইটি আৰু মায়ে এনেকৈ সজাই থয়। আৰু এইবিলাক মই কলেজৰ দিনতে পঢ়া আছিলে কিতাপ ইয়াতে মই এনেদৰে থৈ দিলোঁ চব এয়া এইখিনি ধুনীয়া হৈছে কিতাপবিলাক এতিয়াও ধুনীয়াকৈ থৈ দিছোঁ এইখিনি। আৰু বহীবিলাকো আছে ক'ৰবাত এনেকৈ সজাই থৈ দিছিলোঁ। আৰু এইবিলাক আছিলে আগতে স্কুলত খেলা এইবোৰ ভাইটি ভাগৰ। তাৰপিছত এইখন মোৰ হয় এইবোৰ মোৰ আছিলে এইবোৰ লং জাপ নে হাই জাপত মই এইবোৰ দাদা এইবিলাক এনেকৈ থৈ দিছোঁ আৰু ধুনীয়াকৈ ভাল লাগে এইবিলাক মায়ে ধুনীয়াকৈ এনেকৈ সজাই থৈ দিছে শ্ব'কেছতে আপোনালোকক অলপমান দেখাই দিলোঁ। আৰু মই আপোনালোকক বস্তু এটা দেখাই আছোঁ বাহিৰত চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। এইফালে আমাৰ মায়ে কৈ থৈছে চাব দেই ফুল এইবিলাক এনেকৈ ৰুই থৈছে আৰু এটা গছ আছে ধুনীয়া দেখাই আছোঁ। যদি ভিডিঅ'টো ভাল পাই চাই তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু দেখাই আছোঁ গছ এজোপা আপোনালোকক চাব দেই এইজোপা গছ এইজোপা দেখিলে এইজোপা হৈছে কাহ হ'লে খোৱা দৰৱ যেতিয়া নিমনিয়া হয় দৰৱটো খালে ভাল হৈ যায়। আমাৰ ঘৰত আছে এজোপা মায়ে কৰি থৈছে এইজোপা কিন্তু এনেকুৱা আৰু গছ আছে আকৌ আপোনালোকে দেখিছে চাগে এই আম গছতো হয় কিন্তু সেইটো দৰৱ নাখায় এইটো বেলেগ হয় এটা দৰৱ এইটো চব এইটো হয় কাহ হ'লে এইটো খাই দিলে ভাল হৈ যায় বহুত ভাল হয় দৰৱজোপা। এইফালে দেখাই আছে আমাৰ দেউতাই খান্দি আছিলে বস্তু এটা কাঠ আলু কিন্তু উঘালিবই পৰা নাই পানী দি থৈছে উঘালিব আৰু পানী দি থৈ দিছে। আৰু এইফালে এইজোপা টিকলো জলকীয়া দুটা লাগিছে বেছি নাই আৰু এই দৰৱটো ইয়াতো আছে চাই লওক এইটো এনেকৈ গছত দি দিলেই হৈ যায় গোবৰ দি বান্ধি দিলে। আৰু এইফালে আমাৰ দেউতাই কি কৰি থৈছে গতি এইয়া কুঁহিয়া দুজোপামান কৰি থৈছে আৰু কিবা কিবি আছে দেখাই আছোঁ ৰ'ব আৰু ক'ৰবাত কিবা কিবি কৰি থৈছে নেকি। এইফালে দেখাই আছোঁ ইয়াত কৰি থৈছে এজোপা জলকীয়া আৰু এইবোৰ দেখিছে ধনিয়া কৰি থৈছে এইবিলাক মাছ অনা কাৰ্টুনবিলাকত। আৰু এইফালে ইয়াত দি থৈছে মান ধনিয়া এইবিলাক
এনেকৈ কৰি থৈছে কিবা কিবি আৰু দেখাই আছোঁ আৰু ক'ত কি কৰি থৈছে দেখাই আছোঁ এইফালে কৰি থৈছে লাই শাক ফুলি গ'ল এইবিলাক লাই শাক বাৰু এইবিলাক দেখিলে আৰু কি কৰি থৈছে ইয়াত দি থৈছে জলকীয়া এইজোপা আৰু এইজোপা জলকীয়া কৰি থৈছে এইজোপা জলকীয়া এইজোপাও কিবা লাই শাক কৰি থৈছে আৰু এইজোপা কিবা এটা বগা আছে এইবিলাকে কিবা কিবি কৰি থৈছে আৰু এনেকৈ আৰু এইফালে এজোপা কিবা দি থৈছে এইজোপা এনেকৈ কিবা কিবি কৰি থৈছে আৰু দেখিলে এইবিলাক ফালে এইজোপা পালেং জলকীয়া আৰু এইকেইজোপা পিঁয়াজ আৰু আছে এজোপা এইফালে ভঁৰালৰ কিনাৰত দি থৈছে অমিতা লাগি আছে এইখিনি অমিতা গছ বহুত খোপা আছে কিন্তু বহুত অমিতা লাগি আছে এইটো লাষ্টত এটা আলু ওলালেগৈ এটা নহয় আৰু 3টামান আছে উঘালিবলৈ বহুত টাইট হৈ আছে এইটো চব বহুত ডাঙৰ ওলালে এইজোপা এজোপা অমিতা চব ইমান লাগিছে নহয় অমিতাবোৰ ঢেৰ য'তে ত'তে হৈছে আমাৰ এইজোপা এজোপা এইফালে কি কৰি থৈছে চাওঁ এইবোৰ চিনটেক্স এইবোৰ ভাড়া দি আছে এনেকৈ তুলি থৈ দিছে আৰু তাত কি থৈছে ইয়াতো এজোপা জলকীয়া কৰি থৈছে এজোপা জলকীয়া য'তে ইয়াতো এজোপা আছে টিকলো ক'ৰবাত এটা দুটা লাগি আছে আৰু অকণমানি টিকলো জলকীয়া এইডোখৰত এজোপা নাৰিকল গছ হৈছে এইজোপা ডোখৰত এজোপা আছে পাইন গছ এইপিনে এজোপা আছে অমৰা ইমান লাগি আছে অমৰাহে এনেকৈ লাগি থাকে বেলেগ বস্তু হেঁতেন পুৰা খালেহেঁতেন কিন্তু অমৰা নাখায় কোনো এয়া এনেকৈ লাগি পৰি আছে এইফালে এইখিনি নাৰিকল আছে আৰু ভিতৰলৈকে আছে এইটো বস্তাত এইখিনি আছে এইটো টিকলো ডাঠ নাৰিকল এনেকুৱা নাৰিকল সৰু ডাঠ নাৰিকল আৰু ইয়াতো আছে এইটো সৰু এনেকুৱা ডাঠ নাৰিকল এইখিনি 2 বস্তামান আছিলে এতিয়া বহুত কমি গ'ল জাক দি দিয়া হ'ল আৰু কিবা কিবি ৰুই থৈছে দেখাই দিছোঁ গছবোৰ এইবোৰ এনেই মায়ে ৰুই থৈছে এনেকৈ ফুলবিলাক এইয়া এইবিলাক এনেকৈ ৰুই থৈছে আৰু এইফালে এইবোৰ অমিতা আৰু এইফালে এইজোপা নাৰিকল চাপৰি এইজোপা বহুত লাগি আছে সৰু এইজোপা হৈছে ডাঙৰ নাৰিকল আৰু এজোপা আছে দেখাম চাব দেই এইফালে এইজোপা ডাব নাৰিকল হয় ডাব সৰু লাগি এজোপা আৰু এইজোপা আছে পাইন গছ এইটো বেকা হৈ গৈছে গছজোপা একদম গুৰিটো এনেকৈ আছে পাইন গছ গুৰিটো বেকা হৈ গৈছে এইজোপা এইফালে এজোপা এনেকৈ ৰুই থৈছে গছ নাই এইজোপা শেৱালি ফুলৰ গছ এইজোপা আৰু এইফালে আছে বস্তু এইবিলাক দেখিছে এইবিলাক আমাৰ এটা টেণ্ট হাউচ আছিলে এইবোৰ ইয়াত এনেকৈ থৈ দিছে অলপমান ক'ৰবাত কিবা কিবিবোৰ জেনেৰেটৰ চেনেৰেটৰ কিবা কিবি ঢাকি থৈছে এনেকৈ থৈ দিছে আমাৰ গাগুৱে টিভি চাই আছে কি চাইছা গাগু কি চাইছা কি কাৰ্টুন চাইছা কোৱা আকৌ কি কাৰ্টুন চাইছা অঁ ছোটা ভীম এইয়া ছোটা ভীম চাই আছে চাই থাকা তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই থেংক ইউ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে এটা কমেণ্ট কৰিব আকৌ এটা অন্য ভিডিঅ' লগ পাই আছোঁ বাই বাই কৈ দিয়া আকৌ বাই বাই কৈ দিয়া ভালকৈ এইফালে চাই কৈ দিয়া